নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনালোক আটাইয়ে জানে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাইছে। তাৰ পাছত অসমত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে যে অসমীয়া ভাষালৈ থকা আটাইবোৰ বিপদ নাইকিয়া হৈ গ'ল। এই গোটেই কথাটোক লৈ এনেকুৱা ধৰণৰ ফূৰ্তি ফাৰ্তা কৰা হৈছে যিটো সঁচাকৈ জৰুৰী, আৰু আমি আটাইয়ে গৌৰৱবোধ কৰিছোঁ যে এই ভাষাটোৰ সন্মুখত যিবোৰ বিপদ আছিল সেই বিপদবোৰ ৰাতিৰ ভিতৰত ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে উৰুৱাই নিলে, নাইকিয়া কৰি পেলালে। আজি কেইটামান বাস্তৱ কথা পাতিম, আৰু সেইবাবে আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। ধ্ৰুপদী ভাষা সংস্কৃত হয়, কিন্তু সেই সংস্কৃত কোৱা মানুহৰ সংখ্যা কিমান, সংস্কৃত ভাষাটো জীয়াই আছে নে নাই, এই গোটেই কথাবোৰো আমি মন দিয়াটো দৰকাৰ। ধ্ৰুপদী ভাষা তামিলো, কিন্তু তামিলনাডুত তামিল ভাষাক তামিলসকলে কিদৰে জীয়াই ৰাখিছে, অসমত অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ নিম বুলি কৈ থকা অসমীয়াই নিজৰ ঘৰৰ মজিয়াৰ পৰাও যে বাহিৰ কৰি দিছে, এই কথাবোৰে আজি আলোচনা কৰিম। অসমীয়া ভাষাৰ কিতাপৰ সংখ্যা কিমান বিক্ৰী হয়, অসমীয়া ভাষা বুলি কৈ সাহিত্যিক বুদ্ধিজীৱীয়ে যে টক শ্ব'ত মেলে মিটিঙে লুইত বৈ থকালৈকে জাতি জীয়াই থাকিব বুলি ভাষণ দিয়ে, সেই ভাষাটোৰ কাকত আলোচনী বাতৰি কাকত মানুহে কিমান পঢ়ে, এই কথাবোৰ আজি ৰাজহুৱাকে পাতিম। ভাষাটোৰ প্ৰতি সমৰ্পিত বুলি দাবী কৰা চৰকাৰখনৰ দিনত কেনেকৈ অসমীয়া মাধ্যমৰ স্কুল বন্ধ হৈ যায়, সেই কথা আজি পাতিম। ভাষাটোক চৰকাৰীভাৱে প্ৰতিষ্ঠা কৰা বুলি দাবী কৰা চৰকাৰৰ দিনত APSCৰ পৰা কিদৰে অসমীয়া কাকত আঁতৰি যায়, সেই কথা আজি পাতিম। সামগ্ৰিকভাৱে এই গোটেই ভাল খবৰটোৰ আঁৰত লুকাই থকা শংকা, লুকাই থকা সংশয় আৰু জাতিটোৱে ভাষাটোৰ বাবে সন্মুখীন হোৱা বিপদসমূহৰ কথা পাতিম। কিছুমান কথা কাৰোবাৰ গাত লাগিব পাৰে, আশা কৰিম আপোনালোকে নিজৰ গাত নলগাই কথাখিনি শেষলৈ শুনিব আৰু ভিডিঅ'টো শেষলৈ চাব। প্ৰথমতেই ধ্ৰুপদী ভাষাৰ স্বীকৃতি মানে কি, সেই কথাটোলৈ যাওঁ। বৰ্তমান অসমীয়াকে ধৰি শেহতীয়াকৈ যিকেইটা ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়া হৈছে, ইয়াৰ পাছত ভাৰতত এতিয়া সৰ্বমুঠ 11টা ধ্ৰুপদী ভাষা আছে, ক্লাছিকেল লেংগুৱেজ আছে। এই গোটেই কথাটো আৰম্ভ হৈছিল 2004 চনত। 2004 চনত সেই সময়ত যেতিয়া হিন্দী বলয়ৰ আগ্ৰাসনে তামিল জাতীয়তাবাদক তামিল ভাষাটোক অৱদমিত কৰিব খুজিছিল, তেতিয়া তামিলনাডুৰ ফালৰ পৰা তামিলনাডুৰ যিসকল বিদ্বৎ পণ্ডিত আছিল, তামিল ভাষাৰ যিসকল পণ্ডিত আছিল, তেওঁলোকে প্ৰথমতে ধ্ৰুপদী ভাষাৰ বাবে এই স্বীকৃতিৰ বাবে আন্দোলনটো আৰম্ভ কৰে। গতিকে এটা কথা আমি প্ৰথমতে মনত ৰখাটো দৰকাৰ, যিসমূহ আঞ্চলিক ভাষা, যিসমূহ ভাষাৰ ওপৰত এটা বা দুটা ভাষাৰ আগ্ৰাসন চলে, ভাষা নাইকিয়া কৰিবলৈ চেষ্টা কৰা হয়, তাৰ প্ৰতিবাদ কৰি, আৰু বিশেষকৈ দাক্ষিণাত্যত যিদৰে হিন্দী ভাষাৰ আগ্ৰাসন হৈছিল, হিন্দী ভাষাৰ জৰিয়তে তামিলনাডুৰ স্বকীয় সংস্কৃতিক শেষ কৰি পেলাব বিচৰা হৈছিল, সেই গোটেই ধাৰণাটোৰ বিৰুদ্ধে তামিলনাডুৰ পণ্ডিতসকলে সেই সময়ৰ ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি APJ আব্দুল কালামৰ সহায়ত বা তেখেতৰ সামগ্ৰিকভাৱে নিৰীক্ষণত এই গোটেই কাৰবাৰটো কৰিছিল, গোটেই কামটো কৰিছিল, আৰু তাৰ পাছত 2004 চনত তামিল ভাষাই ক্লাছিকেল লেংগুৱেজ ধ্ৰুপদী ভাষা হিচাপে প্ৰথমবাৰলৈ চিহ্নিত হৈছিল। এয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতিটোৰ আঁৰৰ কথা। এতিয়া আপোনালোক অসমীয়া ভাষাৰ সংকটটোলৈ আহক। অসমীয়া ভাষাৰ সংকটটোতো আৰু বেছি স্পষ্ট। যি সময়ত তামিলনাডুৱে এটা সময়ৰ পৰা হিন্দী বলয়ৰ ৰাজ্যসমূহৰ সৈতে ভাষাৰ আগ্ৰাসনৰ সৈতে যুঁজিব লগা হৈছে, অসমীয়াই স্বাধীনোত্তৰ আগৰ কালৰ পৰা যুঁজিব লগা হৈছে। 1834 চনত যেতিয়া অসমৰ বিদ্যালয়, অসমৰ অফিচ কাছাৰীত বঙালী ভাষা মেলি দিয়া হৈছিল, তেতিয়া অসমীয়াই যুঁজিছে, ভাষা আন্দোলনৰ সময়ত যুঁজিছে। মই যি ঠাইত বহি প্ৰত্যেক দিনাই ভিডিঅ'টো বনাওঁ, আমাৰ কটন কলেজৰ এগৰাকী ছাত্ৰ, আপোনালোক আটাইয়ে জানে, ৰঞ্জিত বৰপূজাৰী শ্বহীদ, সেই সময়ত শ্বহীদ হৈছে ভাষা আন্দোলনৰ সময়ত। গতিকে এটা কথা অত্যন্ত স্পষ্ট, অসমীয়া ভাষাৰ সন্মুখত থকা প্ৰত্যাহ্বানবোৰ তামিল ভাষাতকৈ বেছি গাঢ়, তামিল ভাষাতকৈ বেছি গুৰুতৰ। সেইবাবে আমি এই কথাখিনি ৰাজহুৱাকে পতাটো বৰ জৰুৰী। এতিয়া ধ্ৰুপদী ভাষাৰ স্বীকৃতি পোৱাৰ পাছত অসমীয়া ভাষাই এটা মৰ্যাদা পালে, এটা স্বীকৃতি পালে, সেই গোটেই কথাটোত কাৰো আপত্তি নাই। ধ্ৰুপদী ভাষা হিচাপে স্বীকৃত হোৱাৰ পাছত অসমীয়া ভাষাই বিশ্বৰ বা ভাৰতৰ কেইটামান বিৰল ভাষাৰ ভিতৰলৈ গ'ল, আৰু অসমীয়া ভাষাই ইয়াৰ বাবে যিখিনি সা সুবিধা লাভ কৰিব লাগে, সেই সা সুবিধাসমূহ লাভ কৰিব। গতিকে সেই কথাটোক আমি বৰ বিশেষ আলোচনা কৰিব লগা একো নাই। এতিয়া মূল সমস্যা কেইটালৈ আহোঁ। প্ৰথম সমস্যাটো কি? অসমীয়া ভাষাক আমি সদায় বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ কথা পাতো, কিন্তু অসমীয়া ভাষাটো আমাৰ আটাইৰে ঘৰৰ মজিয়ালে আহিছেনে, সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন। ডাঙৰ প্ৰশ্নটো কি? ডাঙৰ প্ৰশ্নটো হৈছে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃত হোৱা ভাষাটোৰ 8000 স্কুল যেতিয়া বন্ধ কৰি পেলোৱা হয়, ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পোৱা ভাষাটোৰ মানুহে নিজৰ জাতিটোৱে যেতিয়া অসমীয়া ভাষা ক'বলৈ লাজ পায়, ধ্ৰুপদী ভাষা হিচাপে স্বীকৃত হোৱা ভাষাটো বিক্ৰী হোৱা কিতাপ, বিক্ৰী হোৱা আলোচনী, বিক্ৰী হোৱা বাতৰি কাকত, আটাইবোৰ তালিকা যেতিয়া বাহিৰ কৰা হয়, দেখিবলৈ পোৱা যায় যিটো ভাষা প্ৰায় ভাৰতৰ 12 নম্বৰ স্থানত থকা ভাষা, আটাইতকৈ বেছি কথা কোৱা মানুহ 12 ভাষাৰ তালিকাত 12 নম্বৰত অসমীয়া ভাষা আছে,
সেই ভাষাৰ যেতিয়া বাতৰি কাকত আলোচনী আন সকলো কথাৰ বিক্ৰীৰ তালিকাখন মেলি লোৱা হয় স্পষ্ট হৈ পৰে যে অসমীয়া ভাষাত কথা কোৱা অসমীয়া ভাষাত কিতাপ পঢ়া অসমীয়া ভাষাটো প্ৰায়োগিকভাৱে ব্যৱহাৰ কৰা মানুহৰ সংখ্যা বহুলভাৱে কমিছে আৰু ভয়ংকৰ কথা এটা কওঁ আটাইতকৈ ডাঙৰ কথাটো হৈছে আজিৰ তাৰিখত যিকোনো এটা ভাষা পৃথিৱীৰ যিকোনো ভাষা এটা যদি জীয়াই থাকিব লাগে ভাষাটোৰ এটা অৰ্থনৈতিক মূল্য থাকিব লাগিব যিটো ইকনমিক্স অফ লেংগুৱেজ এই গোটেই চৰ্চাটোৰ পৰা আৰম্ভ হৈছে এই চৰ্চাই কয় যেতিয়া যিকোনো এটা ভাষা জীয়াই থাকিব লাগে ভাষাটোৰ জৰিয়তে মানুহে অৰ্থনৈতিক কাম কাজত লাভালাভ পাব লাগিব অৰ্থাৎ চাকৰিৰ বাবে ভাষাটো বাধ্যতামূলক হ'ব লাগিব ভাষাটো ব্যৱহাৰ কৰি বেপাৰ বাণিজ্য কৰিব পাৰিব লাগিব কিন্তু দুখ লগা কথাটো হ'ল এই চৰকাৰখন যিখন চৰকাৰ বৰ্তমান শাসনাধীষ্ঠ হিচাপে আছে এই চৰকাৰৰ সময়তে এপিএছচিৰ পৰা অসমীয়াৰ বাধ্যতামূলক পেপাৰখন কাটি নিয়া হৈছে এই চৰকাৰৰ দিনত অসমীয়া ভাষা বাধ্যতামূলক হৈ থকা সময়ছোৱাক আওকাণ কৰি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰা হৈছে যে বাহিৰৰ মানুহে আহি অসমত চাকৰি কৰিব এই গোটেই পৰ্যায়টোত এই গোটেই কাহিনীটোত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে অসমীয়া ভাষা কাৰণ ভাষাটোৰ যি এটা অৰ্থনৈতিক মূল্য আছিল চাকৰিৰ ক্ষেত্ৰত যি মূল্য আছিল এই মূল্য নাইকিয়া হৈছে গতিকে ধ্ৰুপদী ভাষাক লৈ চিঞৰ বাখৰ কৰি থকা এই গোটেই যিটো পৰিৱেশ আটাইতকৈ ভাল লগা যিটো পৰিৱেশ আনন্দৰ পৰিৱেশৰ মাজত কিন্তু আত্মবিশ্লেষণৰো বাট আছে আৰু সেই বাট যদি অসমীয়াই গ্ৰহণ নকৰে আপুনি মই যদি গ্ৰহণ নকৰো ধ্ৰুপদী ভাষা হিচাপে হয়তো ভাষাটো স্বীকৃত হৈ থাকিব কিন্তু ভাষাটো জীয়াই নাথাকিব বেয়া লগা কথাটো হ'ল এই গোটেই কথাখিনি এইভাবে হাঁহি হাঁহি কৈছো কাৰণ মই এনেকুৱা বহু ব্যক্তি চিনি পাওঁ যিয়ে নিজৰ ফেচবুক টাইমলাইনত দীঘল ৰচনা লিখিছে ভাষাটোৱে ধ্ৰুপদী ভাষা হিচাপে চিহ্নিত হোৱাৰ পাছত কিন্তু তেওঁৰ ল'ৰা বা ছোৱালীয়ে অসমীয়া ভাষা ক'ব নাজানে মই এনেকুৱা বহু মানুহ চিনি পাওঁ যে টিভি টকশ্বত গৈ ডাঙৰ ডাঙৰ কথা কৈ আহিছে অসমীয়া ভাষা ধ্ৰুপদী ভাষা হোৱাৰ পাছত তেওঁৰ ল'ৰা ছোৱালীয়ে কিন্তু অসমীয়া কিতাপ এখনো চুই পোৱা নাই এই গোটেই যিটো পৰিৱেশ এই পৰিৱেশটোৰ পৰা আমি মুক্তি পাব লাগিব আৰু মুক্তি পোৱাৰ বাটটো কি মুক্তি পোৱাৰ বাটটো একেবাৰে স্পষ্ট ভাষাটো ক'বলৈ আমাৰ মনত যি হীনমন্যতা হয় আজিৰ ল'ৰা ছোৱালী বুলি কৈ নতুন ল'ৰা ছোৱালীখিনিলে দুখ ঠেলি দিয়াৰ পাছত ঘৰত আমি যিটো তেওঁলোকক পৰিৱেশ দিয়াৰ পৰা বিৰত হৈ থাকো ল'ৰা ছোৱালীক যে প্ৰথমতে অসমীয়া কিতাপ এখন হাতত তুলি নিদিও ঘৰত অসমীয়াত কথা বতৰা কোৱা পৰিৱেশ এটা যে আমি জন্ম দিব পৰা নাই অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ হৈ যায় তাৰ পাছতো যে আমি প্ৰতিবাদ নকৰো অসমীয়া মাধ্যমৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়বোৰ ভালে ৰখাৰ বাবে যে আমি কাম নকৰো ব্যক্তিগত মাধ্যমৰ বিদ্যালয়ৰ অসমীয়া মাধ্যমৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় কেইখন আছে তাত কিমান মানুহ পঢ়িব তাৰ বাবে চৰকাৰী মাধ্যমৰ বিদ্যালয়বোৰ ভাল হোৱাটো জৰুৰী সেই কামত যে আমি মন নিদিও কেৱল ভাষণবাজি আৰু লুইতৰ পানী বৈ থাকিব তেতিয়ালৈকে অসমীয়া ভাষা থাকিব এই ধৰণৰ চিন্তাৰে যদি আমি কাম কৰি থাকো অদূৰ ভৱিষ্যতে অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা অসমত যে আৰু হ্ৰাস পাব সেই কথা একেবাৰে স্পষ্ট শেষত এই ভিডিঅ'টোৰ জৰিয়তে কেইটামান স্পষ্ট আহ্বান কৰিব খোজো প্ৰথম আহ্বানটো হ'ল অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ নিয়াৰ কথাটো পাছত আগতে ভাষাটো ঘৰৰ মজিয়ালে আমি আটাই আনিব লাগিব পাণবজাৰ উকা হৈ থকা পাণবজাৰৰ কিতাপৰ দোকানবোৰত অলপ হ'লেও ভিৰ আমি বঢ়াব লাগিব ইকনমিক্স অফ লেংগুৱেজ ভাষাটোৰ অৰ্থনৈতিক মূল্য নিশ্চিত কৰিব লাগিব চৰকাৰক ভাষা বিৰোধী যিকোনো কামত হেঁচা যদি আমি নিদিওঁ ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে আমাক জীয়াই ৰাখিব নোৱাৰে এইকেইটা স্পষ্ট কথা মই আশা কৰোঁ আমি আটাই অনুভৱ কৰাটো জৰুৰী আৰু আমি আটাই অনুধাৱন কৰাটো জৰুৰী ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে অসমীয়া ভাষাক কোনো সঞ্জীৱনী সুধা প্ৰয়োগ কৰা নাই যে নিজৰ মানুহে ভাষাটো নকলেও ভাষাটো জীয়াই থাকিব সংস্কৃত এটা ধ্ৰুপদী ভাষা বিশ্বৰ ভাৰতৰ আপুনি যদি তালিকাখন অধ্যয়ন কৰে তামিলৰ পাছত যিটো ভাষাই আটাইতকৈ বেছি দ্বিতীয় নম্বৰত ক্লাছিকেল লেংগুৱেজ হিচাপে চিহ্নিত হৈছিল সেই ভাষাটো আছিল সংস্কৃত কিন্তু সংস্কৃত আজি ভাৰতৰ কিমানজন মানুহে কয় গতিকে ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে যদি ভাষা এটা জীয়াই থাকিব বুলি আমাক প্ৰমাণ কৰি দিয়া বুলি আমি ভাবি ফেচবুক হোৱাটছআপ সমান্তৰালভাৱে সকলো মাধ্যমত আমি ফূৰ্তি কৰোঁ তেতিয়া কিন্তু ভাষা জীয়াই নাথাকে সেই বাস্তৱ কথাটো আমি উপলব্ধি কৰাটো দৰকাৰ আৰু তাৰ বাবেই মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মই এই কথাটোৱে ক'ব খুজিছোঁ সংস্কৃত যদিহে ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি পোৱাৰ পাছতো আজি নাইকিয়া হোৱাৰ দিশে আগবাঢ়িছে অসমীয়া ভাষা মাত্ৰ আপোনালোকে যদি নিজেই তালিকাখন চাই গৈ লোকপিয়লৰ স্পষ্ট হৈ যাব অসমীয়া ভাষা মাত্ৰ 1.5 কোটিমান মানুহে কয় আৰু 1.5 কোটি মানুহৰ ভিতৰত অসমীয়া ভাষা পঢ়িব জনা ক'ব জনা লিখিব জনা বাতৰি কাকত এখন পঢ়া আলোচনী এখন পঢ়া কিতাপ এখন পঢ়া মানুহৰ সংখ্যা আৰু বেছি কম সেইবাবে আমাৰ বাবে এই গোটেই কথাটো ভয়াবহ কথা চিন্তনীয় কথা আৰু এই কথাবোৰ সেইবাবে আলোচনা কৰাটো দৰকাৰ আশা কৰিম চৰকাৰে ভাষাটোৰ অৰ্থনৈতিক মূল্য নিশ্চিত কৰিব অসমীয়া ভাষা কৈ অসমত যদি কোনোবাই চাকৰি পাব নোৱাৰে বা অসমত চাকৰি কৰাৰ বাবে অসমীয়া নাজানিলেও যদি চাকৰি পায় এই গোটেই কথাটো ভয়ংকৰ এই ধৰণৰ কাম যদি চলি থাকে এপিএছচিৰ দৰে পৰীক্ষাৰ পৰা বাধ্যতামূলক পেপাৰখন যদি আঁতৰাই পেলোৱা হয়
তেতিয়া অৰ্থনৈতিক মূল্যটো অৱনমিত হয়, মানুহে অসমীয়া ভাষা পঢ়িবলৈ ইচ্ছুক নহয়। আৰু আটাইতকৈ ডাঙৰ যিটো দায়িত্ব, সেই দায়িত্বটো চৰকাৰৰ সলনি আপুনি বা মই পালন কৰাটো দৰকাৰ। নিজৰ ঘৰখনত, আপোন ঘৰখনত অসমীয়া ভাষাত কথা কোৱা, অসমীয়া ভাষা কোৱাটো যে হীনমন্যতা নহয়, অসমীয়া ভাষাত বাক্য এটা লিখাটো যে হীনমন্যতা নহয়, অসমীয়া কিতাপ এখন পঢ়াটো যে আমাৰ দায়িত্ব, সেই পৰিৱেশটো নিৰ্মাণ কৰাটো জৰুৰী। শেষত এই কথাই ক'ব খুজিম, অসমীয়া ভাষাটো অসম সাহিত্য সভা, অসম চৰকাৰ, ডাঙৰ ডাঙৰ বুদ্ধিজীৱী সাহিত্যিকে জীয়াই ৰখা নাই, অসমীয়া ভাষাটো জীয়াই ৰাখিছে অসমখনক, অসমীয়া ভাষাটোক প্ৰাণতকৈও বেছি ভাল পোৱা মানুহবোৰে। সেই মানুহবোৰ কোনোবা দোকানী, সেই মানুহবোৰ কোনোবাই হয়তো চাইকেল এখনেৰে নিজৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়খনলৈ নিছে, সেই মানুহঘৰে যদি কোনোবা এখন ঠাইত মেলা হৈছে, ল'ৰাটোৰ বাবে এখন অসমীয়া কিতাপ আনি দিছে, তেনে মানুহৰ বাবেই অসমীয়া ভাষা জীয়াই আছে। সেই মানুহৰ সংখ্যাই যেতিয়া কমিব, সেই মানুহৰ সংখ্যা যেতিয়া অসমত কমিব, তেতিয়া কিন্তু ভাষাটোলৈ বিপদ আহিব। গতিকে মই আশা কৰিম অসম চৰকাৰ, অসম সাহিত্য সভা আটায়ে তেনে অসমীয়া মানুহৰ সংখ্যা বঢ়োৱাৰ বাবে কাম কৰিব, তেনে অসমীয়া মানুহৰ ঘৰ বঢ়োৱাৰ বাবে কাম কৰিব, তেনে অসমীয়া পৰিয়াল বঢ়োৱাৰ বাবে কাম কৰিব। শেষত ভিডিঅ'টোৰ শেষত এটা কথা নকলে পাপে চুব, এই গোটেই যিটো যাত্ৰা, ধ্ৰুপদী ভাষাৰ যাত্ৰাটো, এই যাত্ৰাটো ব্যক্তিগতভাৱে শ্ৰদ্ধাৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলক শইকীয়া ছাৰৰ জৰিয়তে আমি বহু আগতেই তেওঁ যেতিয়া এই গোটেই কামৰ নেতৃত্ব লৈছিল, আমি জানিছিলোঁ। এই চেগতে সদায় খবৰৰ আঁৰত লুকাই থকা মানুহজন ডক্টৰ কুলধৰ শইকীয়া ছাৰ, তেওঁলৈ আমাৰ ফালৰ পৰা জাতিটোৰ হৈ আন্তৰিক কৃতজ্ঞতা যাচিছোঁ। আশা কৰিম এই স্বীকৃতিয়ে আমাক আত্মসমালোচনাৰ বাটটো আৰু বেছি পোন কৰি দিব, আৰু বেছি পৰিণত কৰি দিব, আৰু সঁচা অৰ্থত সংস্কৃতৰ দৰে নহয়, তামিল ভাষাৰ দৰে যাউতি যুগীয়া হৈ অসমীয়া ভাষা চিৰদিন জিলিকি থাকিব। ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম বুলি আশা কৰিলোঁ।